আপোনালোক সকলোকে ক্ৰিয়েটিভ ফেক্ট চেনেললৈ স্বাগতম জনাইছোঁ। এইবাৰ মই বহুতো ইণ্টাৰেষ্টিং ফেক্ট আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। নাম্বাৰ 1, আপোনালোকে জানেনে প্ৰেমত পৰিলে মানুহৰ ভোক কমি আহে? প্ৰেমত পৰাৰ প্ৰথমটো স্তৰত মানুহৰ মগজুৱে ডপামিন জাতীয় ৰাসায়নিক দ্ৰব্য এৰি দিয়ে আৰু এই দ্ৰব্যসমূহে মনত ফূৰ্তি বা আনন্দৰ ভাৱ অনাৰ লগতে মূৰ ঘমাবলগীয়াও অৱস্থাৰ সৃষ্টি কৰে আৰু ইয়াৰ ফলত মানুহৰ ভোক কমি অহাৰ লগতে ইনচিমিয়াত ভোগে। অৰ্থাৎ আপুনি প্ৰেমত পৰিব কিন্তু আপুনি ভালকৈ খাবও নোৱাৰে বা ভালকৈ শুবও নোৱাৰে। নাম্বাৰ 2, বৰ্তমান সময়ৰ আধুনিক যুগত বহুতো লোকে চাপত ভুগি থকা দেখা যায়। কিন্তু জানেনে নিজৰ মনৰ চিন্তাসমূহ লিখি ৰাখিলে এনে চাপ বা দুশ্চিন্তাৰ পৰা মুক্তি লাভ কৰিব পাৰি। বহুকেইটা ষ্টাডিয়ে দেখাইছে যে যোনবোৰ ব্যক্তিয়ে নিজৰ পৰীক্ষা বা টেষ্টৰ আগতে মনৰ চিন্তাসমূহ লিখি ৰাখে তেনে ব্যক্তিয়ে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। নাম্বাৰ 3, জানেনে অন্ধ মানুহে সপোন দেখে? জন্মৰ পিছত যিবোৰ ব্যক্তিয়ে অন্ধ হৈ পৰে তেওঁলোকেহে ছবিৰ সৈতে সপোন দেখে, কিন্তু যিবোৰ ব্যক্তিয়ে জন্মগতভাৱে অন্ধ তেওঁলোকে সপোনত কোনো ছবি দেখা নাপায়। তেওঁলোকে মাত্ৰ শব্দ, গোন্ধ, স্পৰ্শ কৰা আৰু আৱেগেহে অনুভৱ কৰে। নাম্বাৰ 4, আপোনালোকে জানেনে সপোনত বেয়া লগা চিন্তা বা আৱেগেহে বেছিকৈ অনুভৱ কৰা হয়। এনে বেয়া লগা আৱেগসমূহ ভাল লগা আৱেগতকৈ বহু বেছি পৰিমাণে আহে। নাম্বাৰ 5, অন্য এটা সপোনৰ ফেক্ট হৈছে আপুনি নিজৰ 90% সপোনেই পাহৰি পেলায়। দেখা যায় যে সাৰ পোৱাৰ 5 মিনিটৰ ভিতৰত অধিকাংশ সপোন আৰু 10 মিনিটৰ ভিতৰত 90% সপোন এজন মানুহে পাহৰি পেলায়। নাম্বাৰ 6, যেতিয়া কোনো এজন ব্যক্তিৰ মৃত্যু ঘটে তেতিয়া সেই ব্যক্তিগৰাকীৰ মগজু 7 মিনিটৰ বাবে কাম কৰি থাকে আৰু সেইখিনি সময়ত তেওঁ নিজৰ জীৱনত ঘটি যোৱা ঘটনাসমূহ সপোনৰ দৰে দেখে। নাম্বাৰ 7, এজন ব্যক্তি যিমানেই সুখত থাকে সিমানেই তেওঁক দৈনন্দিন কাম কাজ পৰিচালনা কৰিবলৈ কম টোপনিৰ প্ৰয়োজন হয়। যদি দুখত থাকে তেনেহ'লে অধিক টোপনিৰ প্ৰয়োজন হয়। নাম্বাৰ 8, মানুহৰ জীৱনত প্ৰব্লেম দুটা কাৰণত হয়। প্ৰথমটো হ'ল একো নভবাকৈ কিবা এটা কৰি দিয়া আৰু দ্বিতীয়তে একো নকৰাকৈ ভাবি থকা। নাম্বাৰ 9, আপুনি এলেহুৱা নেকি? চিন্তা নকৰিব, এলেহুৱা কৈশোৰ কালৰ এটা অংশহে, ই কোনো বেয়া স্বভাৱ নহয়। নাম্বাৰ 10, বিশ্বত এনে কিছুমান ব্যক্তি আছে যিয়ে সুখী থাকিবলৈ ভয় কৰে কাৰণ তেওঁলোকে ভাবে যে সুখী থকা সময়কণ বা সুখৰ সময়কণ কটোৱাৰ 5 মুহূৰ্তত কিবা দুখদায়ক ঘটনা ঘটিব পাৰে।